এখন ফিল্মৰ যিজন মানে মেইন হিৰো থাকে তেওঁ অপজিটত আমি সদায় মানে ফাইট কৰিব লগা হয় কিছুমান মাৰপিটৰ চিন থাকে অকলে মই বলিউডৰ প্ৰায় চবৰে লগতে মানে একশ্যন কৰিছোঁ বিগ বি অমিতাভ বচ্চনৰ লগত শাহৰুখ খান আমিৰ খান সলমান খান ঋতিক ৰোশন টাইগাৰ শ্ৰফ প্ৰভাস চাউথৰ তেওঁৰ লগত আদিপুৰুষ এখন চিনেমা আহিছিলে আদিপুৰুষ কৰিছিলোঁ যিবোৰ ফিল্মত দেখায় মাৰ লগা সেইটো মাৰ নালাগে এইবোৰ চব ফল্ছ মানে এইটো পাঞ্চ মাৰে এইখিনিৰ যাব তাত আমি টাইমিং মানে ইম্পৰ্টেণ্ট পাঞ্চ মাৰিছে সেইমতে আমি ৰিয়েকশ্যন দিব লগা হয় কৰিব লগা হয় বহুতৰ নাক চাক ভাঙি যায় তেজ যায় কাৰোবাৰ কেতিয়াবা এই পঙতে ক'ৰবাত লাগি যায় এইবোৰ দুই এজনে ষ্টাণ্টমেন মৰিছেও এনেকৈ শ্বুটিঙতে এইবোৰ অক্ষয় কুমাৰৰ মই চিনেমা কৰিছোঁ কেচৰি চিনেমা কৰিলোঁ আৰু এখন আহি আছে জালিয়ানা বাগ বুলি আপোনাৰ সুশান্ত সিং ৰাজপুত তেওঁৰ লগত এটা সম্পৰ্ক আছিল সুশান্ত সিং ৰাজপুত তেওঁ মোৰ মানে ভাল ফ্ৰেণ্ড আৰু ব্ৰাদাৰ হিচাপে আছিল আৰু মোৰ ষ্টুডেণ্ট হয় মই তেওঁক ট্ৰেইনিং দিছিলোঁ মই এখন চিনেমা কৰিছিলোঁ বাৰু যোৱা বছৰ লোকেল কুংফু 3 বুলি কেনি বছাৰীৰ লগত তেওঁ মোৰ ভাল ফ্ৰেণ্ড হয় সলমান খানৰ সৈতে দবং 3 তাত মই অলপ অভিনয় কৰিছোঁ দবং 3 আচ্ছা এই অলপ আগতে ফেমিলি মেন এখন ৱেব ছিৰিজ কৰিলোঁ পাতালুক ছিজন 2 সেইখনো দেখিছে চাগে তাতো মই অভিনয় কৰিছোঁ কংগনা ৰানাউতৰ সৈতে কৰিলোঁ ইমাৰ্জেঞ্চি আৰু মনিকা নিকা ইমাৰ্জেঞ্চিটো একদম ৰিচেণ্ট ইমাৰ্জেঞ্চি জানুৱাৰীত মানে একশ্যনৰ ইমাৰ্জেঞ্চি আমি ইয়াতে শ্বুটিং কৰিছিলোঁ অসমত আৰু আয়ুষ্মান খুৰানা অনেক মুভি তাতো কাজিৰঙা শ্বুটিং কৰিছিলে তাতো কৰিছোঁ নমস্কাৰ আমি কৈছোঁ ৰাণাতা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ সৈতে আছে এজন বিশেষতকৈ বিশেষ ব্যক্তি কিয় কৈছোঁ আপোনালোকে অৱশ্যে থাম্বনেইলখন চাই বেছিভাগ দৰ্শকে হয়তো অনুমান কৰিব পাৰিছে কিয় মই তেনেকৈ কৈছোঁ আজি কাৰণ আজি এই বিশেষ ব্যক্তিগৰাকী বলিউডত দপদপাই আছে সাধাৰণতে মানুহে তেওঁলোকৰ কৰ্মক্ষেত্ৰখন চিনি নাপায় বহুতে আৰু বহুতে দেখাও নাপায় কিন্তু আজি আমি সেইখিনি বস্তু দৰ্শকৰ আগলৈ আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ বলিউডত ডাঙৰ ডাঙৰ চিনেমাবোৰত ষ্টাণ্টমেন ৰূপে নিজকে প্ৰতিষ্ঠা লাভ কৰা চৰাইহেগী গাঁৱৰ মৰিগাঁৱৰ এখন সৰু গাঁও চৰাইহেগী গাঁৱৰ মণিশংকৰ পাটৰৰাক মই চিনাকি কৰি দিবলৈ ওলাইছোঁ দাদা ভালে আছে নমস্কাৰ হয় নমস্কাৰ বৰ্তমান আপুনি অসমত আছে আচলতে আপোনাৰ কৰ্মক্ষেত্ৰখন মুম্বাই নগৰীত মুম্বাই নগৰীত জীৱনৰ প্ৰত্যেকটো আপোনাৰ মুহূৰ্তৰ বিষয়ে আমি গোটেই পডকাষ্টত আলোচনা কৰিম কেনেকৈ যাব লগা হ'ল কি হ'ল তাৰ আগতে আমি আমাৰ চেনেলটোৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আপোনাক মৰম যাচিব খুজিছোঁ হয় ষ্টাণ্টমেন বুলি ক'লে সাধাৰণতে আমাৰ ষ্টাণ্টমেন যে এটা প্ৰফেশ্যন হ'ব পাৰে বহুত মানুহে বুজিয়েই নাপায় বা ষ্টাণ্টমেন এজনে কি কৰে সেই বিষয়ে বহুত মানুহে নাজানে আপোনাক প্ৰথমতে সুধিব খুজিছোঁ আপোনাৰ প্ৰফেশ্যনটোৰ বিষয়ে প্ৰথমতে দৰ্শকক বুজাই লওক তেতিয়া কথা পাতি বেছি ভাল লাগিব একচুৱেলি ষ্টাণ্টমেন ক'লে মানে কি যিবোৰ ফিল্মত দেখুওৱা যায় মাৰপিটৰ যিবোৰ দৃশ্য চ' সেইবোৰ ওপৰতে আমি বিশেষকৈ আমাৰ কাম থাকে বেছিভাগ ষ্টাণ্টমেনৰ কাম সেইটোৱে এখন ফিল্মৰ যিজন মানে মেইন হিৰো থাকে তেওঁ অপজিটত আমি সদায় মানে ফাইট কৰিব লগা হয় কিছুমান মাৰপিটৰ চিন থাকে চ' কিছুমান দৃশ্যত মানে ষ্টাণ্টমেন আমি গোটেইখিনি মাৰপিট কৰা আমি কাম কৰোঁ আৰু ষ্টাণ্টমেনৰ কেতিয়াবা আঘাতপ্ৰাপ্তও হয় মাৰ লাগে শ্বুটিঙত কষ্ট পোৱা যায় মেইন হিৰোটোৰ সলনিও কেতিয়াবা আপোনালোকে ডুপ্লিকেট কৰিব লগা হয় মানে আচল ৰিয়েল হিৰো ষ্টাণ্টমেনজনক বুলিহে ক'ব পৰা যায় নহয়নে বাৰু সেইটোৱে আমি মানে যদি আমি ভালকৈ একশ্যন নকৰোঁ আমি ষ্টাণ্টমেনবোৰে তে মানে হিৰো কাম নাই তাৰমানে হিৰো মানে ফিল্ম কৰিবই নোৱাৰিব একশ্যনত হিৰো মানে নচলিবই আমাকহে বেছি ইম্পৰ্টেণ্ট আৰু সেইকাৰণে একশ্যনৰ ক্ষেত্ৰত মানে ফিল্মবোৰত যিবোৰ মেইন এক্টৰ থাকে তেওঁলোকে আমাক ষ্টাণ্টমেনক মানে বহুত ৰেচপেক্ট দিয়ে মানে কাৰণ আমাৰ দৰে সিহঁতৰ ফিল্মবোৰ মানে হিট হয় একশ্যনৰ ক্ষেত্ৰত তেওঁলোকে সেইটো বুজি পায় তেওঁলোকে বুজি পায় আমাক ভাল ৰেচপেক্ট দিয়ে চ' তেনেকুৱা এতিয়া মই সুধিব খুজিছোঁ আপোনাক এখন সৰু গাঁৱৰ পৰা আপুনি মুম্বাই নগৰলৈ কেনেকৈ ঢাপলি মেলিলে প্ৰথমৰ পৰা কাহিনীটো অকণমান বুজাই কওকচোন কেনেকৈ গ'লোঁ মানে কি আজি ধৰা 23 বছৰ আগৰ কথা 2002 চনত মই এনেই মানে বিচাৰিছিলোঁ কিবা কাম চাম পাওঁ নেকি অলপমান বাঢ়ি যাবলৈ মন আছে মুম্বাই দিল্লী এনেকৈ এনেকুৱা
তাৰপিছত মানে কিবা চাকৰি যিকোনো চিকিউৰিটি গাৰ্ড হওক কিবা যিকোনো চাকৰি মানে পালে ভাল এনেকৈ মানে জব বিচাৰি মানে যাম বুলি ভাবি প্লানিং কৰিলোঁ বাৰু তেনেকৈ আমি 2002 চনতে গ'লোঁ বাৰু ইয়াৰ পৰা মুম্বাইলৈকে আমি এটা ডাঙৰ গ্ৰুপ গৈছিলোঁ অসমৰ পৰা প্ৰায় 20-25 জনমান চ' তাতে গৈ মেলি থাকিলোঁ জব কৰিলোঁ চিকিউৰিটি গাৰ্ড কৰিলোঁ চ' তেনেকৈ কৰি মেলি মুম্বাই গৈ পালোঁ আৰু কিন্তু ভবা নাছিলোঁ মানে এনেকুৱা এটা মানে বলিউডত এনেকৈ মানে কাম কৰিম বা কিবা এটা তাত গৈ মানে প্ৰতিষ্ঠা কৰিম তেনেকৈ একে ভবাই নাই মানে ইয়াৰ পৰা যোৱাৰ ক্ষেত্ৰত মই ভবাই নাছিলোঁ কি মই তাত বলিউডত কাম কৰিম মই গৈছোঁ আৰু বাছ কাম কৰিম কিবা এটা কাম কৰিম সেই বুলি গৈছিলোঁ কিন্তু পিছত যোগসূত্ৰটো কেনেকৈ হ'ল কাৰ লগত আপুনি প্ৰথম ডিল কৰিলে যে চিনেমাত বা মুভি এখনত ষ্টাণ্টমেন হিচাপেও যে কাম কৰিব পাৰি আপুনি প্ৰথম যোগসূত্ৰটো কাৰ লগত কৰিলে সেইটো ক'বলৈ গ'লে একচুৱেলি যোগসূত্ৰটো ক'বলৈ গ'লে মোৰ যিজন ছাৰ মানে যিজনে মোক ট্ৰেইনিং দিছিল মাৰ্চেল আৰ্টছ মুম্বাইত তেওঁৰ দ্বাৰাহে মানে মই ইমানখিনি মানে সুবিধা পালোঁ তাৰমানে প্ৰথম আপুনি মাৰ্চেল আৰ্টহে শিকিছিল মই মাৰ্চেল আৰ্টে কৰিছোঁ ইয়াত থাকোঁতেও কৰিছোঁ অসমত থাকোঁতেও আৰু মুম্বাইত গৈ মানে আকৌ মানে মাৰ্চেল আৰ্টটো মই কণ্টিনিউ কৰি আছোঁ মানে মই মানে কি স্পৰ্টছত মই মানে ভাল পাওঁ মই স্পৰ্টছ ভাল পাওঁ চ' তাতে আকৌ মাৰ্চেল আৰ্ট ট্ৰেইনিং কৰিলোঁ মোৰ ছাৰৰ আণ্ডাৰত ছাৰ আকৌ বহুত পুৰণা তেওঁ মানে বলিউডত বহুত আগৰ পৰা ট্ৰেইনিং মানে এইবোৰ কৰি থাকে ষ্টাণ্টমেন কাম কৰি থাকে তেওঁ বহুত এক্টৰক প্ৰশিক্ষণ দিছে শ্বাহৰুখ খান গোবিন্দা এইবোৰ বিবেক অবিৰাই তেওঁ প্ৰতিষ্ঠিত এজন মানে ষ্টাণ্টমেন আৰু টিচাৰ আছিলে ছাৰে তো মই তেওঁৰ আণ্ডাৰতে মানে ট্ৰেইনিং লৈ তেওঁ মোক সুবিধাখিনি দিলে আৰু তেওঁ মোক ক'লে তুম নৰ্থ ইষ্ট গাঁও মে বি মণিপুৰ চাওঁ ছাৰ মণিপুৰ আছিলে গুৱাহাটীত আছিল তেওঁ মানে আগতে চ' কৈছে বহুত কাম আহিব ভালকৈ ট্ৰেইনিং কৰা চ' তেওঁৰ থ্ৰুৱেদি মানে মই এইখিনি সুবিধা পালোঁ ছাৰ এতিয়া নাই বাৰু তেওঁ ঢুকালে মই প্ৰথম একশ্যন কৰিলোঁ 2007 চনত লাভ ষ্টৰী 2050 বুলি এখন চিনেমা আহিছিলে প্ৰিয়ংকা চোপ্ৰা আৰু হৰমন বেৰিজাৰ সেইখন মোৰ প্ৰথম চিনেমা বলিউডৰ এতিয়ালৈ আপোনাৰ সেইখনৰ পিছত আৰু যদি আমি হিট চিনেমা বা বিগ বাজেট চিনেমা বুলি কওঁ কেইখনমানৰ নাম কওকচোন বা কাৰ লগত ডাঙৰ অভিনেতা কাৰ লগত আপুনি ডাঙৰ অভিনেতা ক'লে মই বলিউডৰ প্ৰায় চবৰে লগতে মই মানে একশ্যন কৰিছোঁ বিগ বি অমিতাভ বচ্চনৰ লগত শ্বাহৰুখ খান আমিৰ খান সলমান খান ঋতিক ৰোশন টাইগাৰ শ্ৰফ তাৰপিছত তোমাৰ বিদ্যুৎ জামাল আৰু এইফালে আহিলে জেকি শ্ৰফ আৰু এইজন শাহিদ কাপুৰৰ লগত মই লাষ্ট এতিয়া কৰি আছোঁ চ' অলমষ্ট চবৰ লগতে ববি দেওল সঞ্জয় দত্ত গোটেই বলিউডৰ লগতে আৰু এই তোমাৰ এইটো হেৰি এইজন অৰ্জুন কাপুৰ চবৰ লগতে মানে চবৰ লগতে সুবিধা পাইছে ন প্ৰভাস চাউথৰ তেওঁৰ লগত আদিপুৰুষ এখন চিনেমা আহিছিলে আদিপুৰুষ কৰিছিল অজয় দেৱগন সৈফ আলি খান কাৰ বাকী নাই অলমষ্ট সকলোৰে নাম লৈছে আপুনি সকলোৰে লগতে কাম কৰাৰ আপোনাৰ সুবিধাখিনি পাইছে হয় সলমান খান হয় আচলতে এতিয়া কাৰ লগত কৰি আছে সেইটোতো জানি ভাল লাগিছে কিন্তু মোৰ বেছি মন গৈ আছে জানিবলৈ আপুনি যিটো সময়ত যোৱা বুলি কৈছে সেইখিনি সময়ত সাধাৰণতে ল'ৰা ছোৱালীবিলাক ঘৰত কিবা এটা হৈ পেলাই গুচি যায় ঘৰৰ হয় অভাৱ নহয় ঘৰত কিবা সংঘাত হ'ব ডেকা ল'ৰাবিলাক যে বাহিৰলৈ যামগৈ মই বাহিৰতে কৰিম এইখিনি সময়ত আমাৰ যোগাযোগ ব্যৱস্থা বেয়া আছিল আৰ্থিক অৱস্থাবিলাক বেয়া এই যাওঁতে ঘৰত কিবা সংঘাত হৈছিল নে কিবা আপোনাৰ কিবা মন গৈছে মই যাওঁগৈ তেনেকুৱা মোৰ সংঘাত নাই মই চবেই জানে মই তেনেকৈ মানে কাজিয়া নকৰোঁ ভালো নাপাওঁ তেনেকুৱা একো নাই সংঘাত মই যাবলৈ মন গ'লে আৰু আমাৰ দেউতাক ক'লোঁ কথাটো যাম বুলি আমাৰ দেউতাহঁতৰ কাৰণে মই এইখিনি পালোঁ আৰু মা দেউতাৰ কাৰণে তেওঁলোকে মানা কৰা নাই ধুনীয়াকৈ পঠাই দিছে তাত যেতিয়া মা দেউতাৰ আশীৰ্বাদ সেইটোতো লাগিবই তেনেকৈ মানে কোনো সংঘাত নাই একো নাই কাৰোতো একো নাই মই গৈছোঁ আৰু তাত যেতিয়া আপুনি ঘৰত জনাইছিলেন যে মই এনেধৰণৰ কাম কৰি আছোঁ সাধাৰণতে কি হয় আমাৰ গাঁও অঞ্চলত বা নজনা মানুহবিলাকে যিসকলে নাজানে ইনষ্টাণ্টমেন বুলি ক'লে এজন দুষ্ট ল'ৰা গুণ্ডা হয়নে তেনেকৈ ভাবে নহয় জানো
গতিকে সেই এনেকুৱা ধৰণৰ কামবিলাক কি কৰি আছনো তেনেকৈ যেতিয়া সোধে ঘৰৰ পৰা আপোনালোকৰ বৰদেউতা আৰু বৰমায়ে যে কি কৰি আছনো তাত মুম্বাইত আগতে ধৰি লওক ছিকিউৰিটি কৰিছিলে সেইটো বেলেগ আৰু তাৰপিছত যেতিয়া এই লাইনটোত কাম কৰি আছে ঘৰৰ পৰা যেতিয়া সোধে তেতিয়া আপুনি কয় মই এনেকুৱা ধৰণৰ কাম কৰি আছোঁ তেতিয়া ঘৰত মানা নকৰে নে এইবিলাক কিয় কৰিব লাগে নাই নকৰে বিশেষকৈ আমাৰ ঘৰৰ পৰা মানে তেনেকৈ কোনো মানাই নকৰে দেউতা মানে ভাল পায় স্পৰ্টছ এইবোৰ মানে এইটো ষ্টাণ্টমেনৰ আমি স্পৰ্টছৰ ৰিলেটেড বস্তুটো আৰু মই মানে হেপী মানে মই নিজে সুখী আৰু মানে কি মই স্পৰ্টছত বেছি ইণ্টাৰেষ্ট না মাৰ্চেল আৰ্ট লাগেই মানে একশ্যন কৰিব গ'লে কিক চিক মাৰা এইবোৰ কৰিঅ'গ্ৰাফ কৰিব লগা হয় গতিকে সেইটো ৰিলেটেড মই যিটো মই প্ৰফেশ্যন মানে এতিয়া বৰ্তমান কৰি আছোঁ চ' একো অসুবিধা নাই আৰু দেউতাহঁতৰ একো সেইবোৰ নুসুধে আৰু গম পায় আৰু সি ভাল পায় যিহেতু সেইটোৱে আৰু আপুনি যিটো ভাল পায় সেইটোত সুখী আছে যেতিয়া সেইটোৱে এটা আপত্তি নাই ঘৰৰ মানুহ মা দেউতাৰতো আশীৰ্বাদটো থাকিবই লাগিব সেইটোৱে এতিয়া এই মাৰ্চিয়েল আৰ্ট বুলি কওঁতে তাত যে কৰে ধৰি লওক কেনেকুৱা ধৰণৰ ষ্টাণ্টবিলাক কৰে তাত ষ্টাণ্ট আমি মাৰ্চেল আৰ্টছ যিটো প্ৰফেশ্যনেল মাৰ্চেল আৰ্টছ সেইটো এটা বেলেগ ছাবজেক্ট হয় মানে সেইটো মাৰ্চেল আৰ্টছ ক'লে আপোনাৰ ষ্টাৰ্টিঙত ধৰক কম্পিটিশ্যন খেলিব লগা হয় ফাইট কৰা কাটা থাকে এইবোৰ আৰু ষ্টাণ্টমেন ক'লে এইটো এটা বেলেগ মাৰ্চেল আৰ্টছ জানিলে ষ্টাণ্টমেন কাম কৰিব পাৰে মানে কি ছেইম চিধে হয় মাৰ্চেল আৰ্টছত মানে কি ফুল কণ্টেক্ট মানে চিধা হিট কৰিব লাগে মাৰিব লাগে না নক আউট পইণ্ট লয় তাত মেডেলছ পায় কিন্তু ষ্টাণ্টমেনৰ সেইটো নাই ষ্টাণ্টমেন মানে কমপ্লিট ফল্ছ মানে যিবোৰ ফিল্মত দেখায় মাৰ লগা সেইটো মাৰ নালাগে সেইবোৰ চব ফল্ছ মানে এইটো পাঞ্চ মাৰে এইখিনিৰ পৰা যাব তাত আমি টাইমিং মানে ইম্পৰ্টেণ্ট পাঞ্চ মাৰিছে সেইমতে আমি ৰিয়েকশ্যন দিব লগা হয় পৰিব লগা হয় চ' কমপ্লিট ডিফাৰেঞ্চ আৰু খালি মাৰামাৰি নহয় ষ্টাণ্ট কৰে ষ্টাণ্টমেনৰ কাম ধৰক কেতিয়াবা ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা ফল থাকে পৰিব লগা হয় ফিল্মত দেখাই না পেলাই দিয়ে যে গাড়ীৰ ওপৰত পেলাই বিল্ডিঙত পৰে সেইবোৰ ষ্টাণ্টমেনৰ ভিতৰত আহি যায় সেইটো কেনেকৈ কৰে মানে সেইবোৰ মানে আমি ৰিহাৰ্চেল কৰোঁ সেইবোৰ কাৰণে সেইবোৰ একশ্যনৰ কাৰণে আমি ৰিহাৰ্চেল কৰোঁ একে মাহ মানে ৰিহাৰ্চেল কৰিব লগা হয় টাইমিং চাব লগা হয় আৰু এতিয়া ধৰ ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা যদি মাটিত পেলায় তাৰ মানে ছেফটি থাকে সেইটোকে মই কৈছোঁ যে কেনেকুৱা ব্যৱস্থাপনাৰ মাজেদি ওপৰৰ পৰা তলত পেলাই নাই সেইবোৰ কাৰণে ছেফটি মানে সুৰক্ষা ব্যৱস্থা ৰখা হয় তলত ধৰ এতিয়া যদি তাৰ ফাৰ্ষ্ট ফ্ল'ৰ পৰে ধৰা 15 ফিট না 15 ফিটৰ পৰা যদি ফল থাকে তলত কমচে কম 3 ফুটমান হেৰি থাকে গাড্ডা মেটছ স্পঞ্জে তেনেকৈ বনাই দিয়ে মানে যাতে পৰিলেও একো নহয় তো সেইবোৰ প্ৰেক্টিচ হৈ থাকে টাইমিং প্ৰথমতে আমি পঢ়াবোৰ মানে টেকনিকবোৰ শিকি লওঁ কেনেকৈ পৰিব লাগিব এনেকৈ যেনে তেনে পৰিলেও কষ্ট পাব ন এনেকৈ যদি ডাইৰেক্ট পঢ়োঁ কষ্ট পাব ন বহুত চ' টেকনিক কেনেকৈ বডি টাৰ্ণ কৰিব লগা হয় চ' সেইবোৰ ট্ৰেইনিং কৰা হয় চ' পিছত আহি যায় মানে তাৰপিছত আৰু যেতিয়া শ্বুটিঙৰ সময়ত এক্টৰৰ লগত টাইমিং মতে মানে সময়মতে এইবোৰ আমি কৰিব লগা হয় টাইমিং মিছ হ'লেও মানে প্ৰব্লেম হয় তাৰমানে সেই যিটো পৰিছে সেইজন এক্টৰে পৰিব লাগিছে এক্টৰ নপৰে এক্টৰজন পৰা নাই আপুনি আমি পঢ়োঁ এক্টৰ নপৰে আমি পঢ়োঁ মানে কি সাজ পোছাক তেওঁৰ থাকে আৰু মানে কি সেইজন কয় ষ্টাণ্ট ডাবল কয় ডুপ্লিকেট বুলি কয় আৰু ষ্টাণ্ট ডাবল কয় দুটা মানে ভাষাত মানে ইউজ কৰা যায় চিনেমাৰ ক্ষেত্ৰত ষ্টাণ্ট ডাবল কয় নহ'লে ডুপ্লিকেট মানে যিজন মেইন হিৰ' থাকে তেওঁৰ ডুপ্লিকেট মানে আমি ছেইম কষ্টিউম পিন্ধিলোঁ মানে সেইটো হোৱাইট শ্বৰ্ট যিটো থাকে দূৰৰ পৰা তাৰপিছত তেওঁ ক্ল'জ মানে ফেচ নেদেখায় ফল থাকিলে আমি পঢ়োঁ আৰু পাছত কাট কৰি পেলাই ক্ল'জ যায় মানে খালি হিৰ' তেওঁক মাতি দিয়ে ক্ল'জ এক্সপ্ৰেশ্যন ডাইলগ যিবোৰ সেইবোৰ বাকী কাম আমি কৰোঁ সেইটো মানে অডিয়েঞ্চে নাজানে বাৰু আমাৰ মেইন গোটেই এক্সপিৰিয়েঞ্চ সেইকাৰণেতো তেওঁলোকে আমাক বহুত ভাল পায় না শ্বুটিং শেষ হোৱাৰ পাছত একদম হাক কৰে চাবাচি দিয়ে একদম বহুত হেপী হয় হেৰিত এইবিলাক যে কৰি আছে কৰি থাকোঁতে কেতিয়াবা এনেকুৱা হৈছেনে কষ্ট পাইছেনে অতিমাত্ৰা কষ্ট পাইছেনে কষ্ট পায় কেতিয়াবা এক্সিডেণ্ট মানে এইবোৰ এক্সিডেণ্টেই হৈ যায় কেতিয়াবা বাই মিষ্টেক ভুল হৈ যায় কেতিয়াবা টাইমিং মিছ হৈ যায় হয় এইবোৰ কষ্ট হয় বহুতৰ নাক চাক ভাঙি যায় তেজ যায় কাৰোবাৰ কেতিয়াবা এই পঙতে ক'ৰবাত লাগি যায় এইবোৰ দুই এজনে ষ্টাণ্টমেন মৰিছেও এনেকৈ শ্বুটিঙতে এইবোৰ এতিয়া আপোনাৰ অমিতাভ বচ্চনৰ যিখন কুলি চিনেমা শ্বুটিং হৈছিলে বহুত আগৰ আৰু তেওঁ লাগিছিল না একশ্যনৰ সময়তে অমিতাভ বচ্চনৰ ইয়াত লাগিছিলে
চ' তেওঁ এতিয়াও কেতিয়াবা কেতিয়াবা সেইটো হেৰি থাকে মানে বিষটো হয় থাকে গতিকে হয় একশ্যনত মানে ৰিক্স আছে, ৰিক্স নোহোৱা নহয়। সেইটো আৰু এক্সিডেণ্ট ক'লে আৰু কোনে গম পায় ন কেতিয়া কি হয়, সেইটো আমি ইমান নাভাবোঁ আৰু কৰা সময়ত আমি আৰু বছ কাম কৰিব লাগে, সেইটো দেখা যাব আৰু কেতিয়া হয় হ'লে হ'ব নহ'লে নাই, তেনেকুৱা ধৰণৰ কথা। কিন্তু এই সময় সদায় নহয় আৰু বাই চান্স কেতিয়াবা হৈ যায়। এই বস্তুটো আপুনি মনে প্ৰাণে ভাল পায় আৰু সেইকাৰণে কৰিব পাৰিছে নহয় জানো? এইবোৰ হেৰি নকৰোঁ মানে এতিয়া ভালহে লাগে, ভাল লাগে, কৰিব নাপালেহে বেয়া লাগে তেনেকুৱা। অক্ষয় কুমাৰ বা খিলাৰী কুমাৰ বুলি তেতিয়া আপোনাক যেতিয়া মই সুধিছিলোঁ তেওঁৰ নামটো লোৱা নাছিলে, অক্ষয় কুমাৰৰ নামটো লোৱা নাছিলে। আৰু আমি শুনিও থাকোঁ তেওঁ বেছিভাগ ষ্টাণ্ট বোলে নিজে কৰে। তেওঁৰ ক্ষেত্ৰত কেতিয়াবা ষ্টাণ্ট ডাবল হৈছে নেকি? ষ্টাণ্ট ডাবল তেওঁৰ ক্ষেত্ৰত মই নাই কৰা, এনেই বেলেগেও কৰিছে, কিন্তু কৰে ষ্টাণ্ট ডাবল প্ৰতিজন এক্টৰ থাকেই মানে থাকেই। কেনেকুৱা এতিয়া ধৰা অক্ষয় কুমাৰৰ মোৰ চিনেমা কৰিছোঁ, কেচৰি চিনেমা কৰিলোঁ, আৰু এখন আহি আছে জালিয়ানা বাগ বুলি, ৰিলিজ হোৱা নাই। চ' তেওঁলোকৰ মানে যিমানে হেৰি ন দেন টাইগাৰ শ্ৰফ তেওঁ নিজে কৰে একশ্যন, কিছুমান বিদ্যুৎ জামৱাল চবেই আজিকালি মানে অলমষ্ট চবেই কৰে, কিন্তু কিছুমান চিন আছে ষ্টাণ্ট ডাবল লাগেই। এতিয়া ধৰা এখন চিনেমাৰ তেওঁলোকে এটা কণ্টেক্ট কৰিলে ন, তেওঁ যদি কিবা ঘূণীয়া হৈ যায় ফিল্মখন ৰখি যাব, তো প্ৰডিউচাৰ লোকচান হৈ যায়। গতিকে আমাৰ ষ্টাণ্টমেন আমি যদি কষ্ট পালেও আমাৰ ঠাইত বেলেগে ৰিপ্লেচ কৰিব পাৰে, কিন্তু অক্ষয় কুমাৰ যদি কিবা হৈ যায় ৰিপ্লেচ কৰিব নোৱাৰে নহয়, তো সেইটো লাগেই মানে ৰাখিবই সেইটো। বাকী এনেই সৰু সৰু কিছুমান চিন থাকে সেইবোৰ তেওঁলোকে নিজে কৰে, হেণ্ড কৰিঅগ্ৰাফ মানে হাতে যিবোৰ মানে কৰিঅগ্ৰাফ কৰে। বাকী ফল কিবা অলপমান লম্বা থাকে, জাম্প হৈ গ'ল, কাৰৰ কিছুমান এক্সিডেণ্ট দেখায়, সেইবোৰ চব ষ্টাণ্ট ডাবল। হয়, ইমান মানে এটা জীৱন মৰণৰ লগত মানে খেল কৰি থকাৰ নিচিনা এটা কাম হয়নে? তেনেকুৱা এটা কাম কৰি থকাৰ পাছত আপোনাৰ পাৰিশ্ৰমিক যিটো, সেই পাৰিশ্ৰমিকটোত আপুনি সুখীনে? বা নতুন প্ৰজন্মই যদি ষ্টাণ্টমেন হিচাপে প্ৰফেশ্যনটো বাছি ল'ব বিচাৰে, আপুনি তেওঁলোকক আহিবলৈ অনুৰোধ জনাবনে? এইটো মইতো হেপ্পী হয়, মই ইমান বছৰ কৰি আছোঁ, মইতো সুখী আৰু মই যিটো মানে পাইছোঁ বিচাৰিছোঁ মোৰ স্পৰ্টছৰ ৰিলেটেড, মই হেপ্পী। মেণ্টেলি হেপ্পীটো বাৰু ঠিকে আছে, পাৰিশ্ৰমিকভাৱে সেইটো ঠিকে আছে বাৰু, সেইটো ঠিকে আছে, বেয়া নহয়, ভালেই। আৰু বাকী যদি কোনোবাই ইণ্টাৰেষ্ট থাকে পাৰে নিশ্চয় কৰিব পাৰে, আমাৰ অসমৰ হওক বা হেৰি হওক। আমাৰ মই যোৱা বছৰ এখন চিনেমা কৰিছিলোঁ ফাৰহান আখটাৰৰ 120 বাহাদুৰ বুলি, ৰিলিজ হোৱা নাই, এতিয়া শ্বুটিং চলি আছে বাৰু, এই বছৰ শেষৰ ফালে হ'ব পাৰে, নহ'লে অহা বছৰলৈ। তাতো মানে ল'ৰাকেইজন লাগিছে, আমাৰ মৰিগাঁও ল'ৰা মাতিছিলোঁ মই 11জন মানৰ, তেওঁলোকে আহিছিলে, তেওঁলোকে মানে অসমীয়া চিনেমাটো এনেই সৰু সৰু কাম কৰি থাকে আৰু। চ' তেওঁলোকে আহিছে, তাতো সেই একশ্যনেৰো কাম কৰিছে। মই কৈছোঁ যদি ইণ্টাৰেষ্ট হয় তোমালোকে আহি যোৱা, যদি কৰিব বিচাৰা মুম্বাইত আহিটো আছে, অপ'জিটো আছে না, আমাৰ অসমত ধৰা তেনেকৈ একশ্যন ইমান ডাঙৰ ডাঙৰ বাজেটো নাথাকে, তোমালোকে বিচৰা একশ্যন মানে ষ্টাণ্টমেন কৰি জীৱনটো শিকিবলৈ মুম্বাইত পাৰিবা আৰু ভাল স্কোপ এটা আছে। গতিকে মানে কি মই মাতি দিওঁ, যোনে কৰি মই মাতি দিওঁ আহি যা, কিন্তু মানে সেইটো ইণ্টাৰেষ্ট থাকিব লাগিব। অসমৰ আৰু বেলেগ ষ্টাণ্টমেন আছেনে আপোনাৰ চকুত? আছে। মানে কি অনুপ পেগু বুলি কয় ভাইটি এজন, তেওঁ ডিব্ৰুগড় হয়, তেওঁ কৰি আছে। আৰু নৰ্থ ইষ্টৰ মানে পূৰা নৰ্থ ইষ্টৰ মই প্ৰথমজন ষ্টাণ্টমেন বলিউডৰ। এতিয়াতো হৈছে বাৰু, এতিয়া বহুত হৈছে, এতিয়া নাগালেণ্ডৰ আছে কেইজনমান, মোৰ ভাল ফ্ৰেণ্ড নাগা কেইটামান আছে, তো নাগালেণ্ডৰ হ'ব চাগে 10-12জনমান। আমাৰ অসমৰ পৰা মই আৰু অনুপ পেগু দুজন ল'ৰাই আমি মানে বৰ্তমান মানে ষ্টাণ্টমেন হিচাপে আছোঁ বলিউডত। কোনোবা এক্টৰৰ লগত, বলিউড এক্টৰৰ লগত আপোনাৰ ঘৰুৱা সম্পৰ্ক আছেনে বাৰু? ঘৰুৱা সম্পৰ্কটো নাই বাৰু তেনেকৈ, মানে কি আমি মানে কি জানা, আমি এক্টৰবোৰ খালি ছেটতে লগ পাওঁ, শ্বুটিঙৰ সময়তে লগ পাওঁ, তাতে কৰিঅগ্ৰাফ কৰাৰ সময়তে মাত দিওঁ, সিমানে, তাতকৈ আমি মানে ভিতৰত নাযাওঁ আৰু। না মাজতে এটা নিউজত পাইছিলোঁ চাগে মই, আপোনাৰ সুশান্ত সিং ৰাজপুত, তেওঁৰ লগত এটা সম্পৰ্ক আছিলে। সুশান্ত সিং ৰাজপুত, তেওঁ মোৰ মানে ভাল ফ্ৰেণ্ড আৰু ব্ৰাদাৰ হিচাপে আছিল, আৰু মোৰ ষ্টুডেণ্ট হয়, মই তেওঁক ট্ৰেইনিং দিছিলোঁ। তেওঁ যেতিয়া ষ্ট্ৰাগল কৰিছিলে, আজি তোমাৰ 2005 চনৰ কথা, 5-6 মানৰ তাত তেওঁ আৰু মোৰ ছাৰৰ আণ্ডাৰত আমি ট্ৰেইনিং কৰিছিলে। তো 4 বছৰমান ট্ৰেইনিং কৰিলে তেওঁ। তেতিয়া তেওঁ মানে টিভিটো অহা নাছিলে, টিভিত তেওঁ যে এটা প্ৰগ্ৰেম আছিলে পবিত্ৰ ৰিষ্টা বুলি, জিটিভিত আছিলে, তাৰ আগৰ পৰাই মই ট্ৰেইনিং দিছোঁ, মানে বহুত ক্ল'জ আছিলোঁ আৰু। চ' তেওঁলোক এখন চিনেমা কৰিছিলোঁ ডিটেক্টিভ ভুমকেশ বক্সি বুলি। চ'
তেওঁলোকে বাকী তেনেকুৱা নাই ইমান ক্লোজ জাষ্ট শ্বুটিঙত যাওঁ লগ পাওঁ মাতো ইমান মানে আমাৰ মানে কিছুমান হেৰি আছে নিয়ম আছে শ্বুটিঙত গ'লে আমি মানে ইমান বেছি কথা পাতিব নোৱাৰোঁ ক্ল'জ হ'ব নিদিয়ে যিখিনি থাকে কাম সেইখিনি কৰা আৰু যোৱা পেকআপ হৈ গ'ল ঘৰ তেনেকুৱা বাকী যিবোৰ এইবোৰ ডিছকাছ কৰে ডাইৰেক্টৰ আছে আমাৰ একশ্যন ডাইৰেক্টৰ যিজন আমাৰ বছ আমাৰ একশ্যন টিমৰ মানে তেওঁ আৰু ডাইৰেক্টৰ এক্টৰ সিহঁতৰ লগত সেইবোৰ মিটিং চিটিং হৈ থাকে নেক্সট শ্বেডিউল কি হ'ব কালি কি শ্বুট কৰা হ'ব আমাৰ কি আমি ৰাতিপুৱা আহিলোঁ এটা কৰিঅ'গ্ৰাফ কৰিলোঁ হৈ গ'ল শ্বুটিং শেষ গুচি গ'লোঁ সেনেকুৱা আকৌ নেক্সট ডে আহিলোঁ তেনেকুৱা আৰু ইমান ক্ল'জ নহয় কিন্তু তেওঁলোকে ভালকৈ যিখিনি সময় পাওঁ মানে ভালকৈ কথা পাতে আমাৰ লগত ভালকৈ ব্যৱহাৰ কৰে সেইটো তেনেকুৱা আপুনিতো অকণমান ধৰণৰ ব্যতিক্ৰমী বিষয় এটা বাছি ল'লে নহয় জানো এই যে ব্যতিক্ৰমী বিষয়টো যেতিয়া বাছি লৈছে তাকো মুম্বাই নিচিনা মায়ানগৰীত নহয় জানো আজিকালিতো প্ৰতিযোগিতাটো বেছি বাঢ়ি গৈছে নহয় জানো তাত প্ৰতিষ্ঠিত হ'বৰ কাৰণে আপোনাৰ কেনেকুৱা ধৰণৰ সংগ্ৰাম কৰিবলগীয়া হৈছিলে সংগ্ৰামটো কৰিব লগা হয়ে বহুত হৈছিল আৰু প্ৰথমতে চিনি নাপাওঁ ন মানুহবোৰ নতুনকৈ গৈছোঁ চ' নিজকে আহি লাগে ধৈৰ্য লাগিব মই কৈছিলোঁ যে আমি গৈছিলোঁ 25জনমান থাকিলোঁ আমি 3জনৰে চব গুচি আহিলোঁ নোৱাৰে মানে ফটকছে এটা বেলেগ এখন ঠাইত গৈ পেলাই অচিনাকি ঠাইত গৈ আৰু মোৰ তেতিয়া অসমৰ মানুহ তাত মই দেখাই নাপাওঁ যেতিয়া মই গৈছিলোঁ আজিকালিতো বহুত চব জেগাতে মোৰ লগতে কিমান এতিয়া অসমীয়া ল'ৰা ছোৱালীবোৰ আছে কামৰ কাৰণে গৈছে মই যোৱা সময়ততো অসমীয়া মানুহ দেখাই নাপাওঁ ইমান ঘূৰি ফুৰোঁ ক'ৰবাত যদি অসমীয়া মানুহ মাত শুনিব মানে ভাল লাগে নাপাওঁৱে চ' তেনেকুৱা ঠাইত অকণমান কঠিন হয় বাৰু ষ্টাৰ্টিঙত মই যেতিয়া গৈছিলোঁ বাকী তাৰ মানুহৰ লগতে মানে ধুনীয়াকৈ ৰিলেশ্যন মানে আছোঁ আৰু কণ্টেক্ট কৰি আছোঁ কাম কৰি আছোঁ সেইটোৱে কেতিয়াবা মানে ভাগ্য লাগে কষ্ট লাগে মানে কষ্ট কৰিলে ভাগ্যটো দিয়ে গতিকে ভাগ্য লাগে তেনেকৈ আৰু কষ্ট লাগিব নিজে কষ্ট কৰিব লাগিব আৰু ধৈৰ্যটো বেছি প্ৰয়োজন ধৈৰ্য নহ'লে মানে নহ'ব কাৰণ কাম কিছুমান আমি কেতিয়াবা মানে এবছৰত হ'ব কেতিয়াবা এবছৰ নহ'বও পাৰে বছৰ লাগি যাব অসমীয়া চিনেমা জগতত আপুনি কেতিয়াবা কিবা কৰিছে নেকি অসমীয়া চিনেমা জগততো মই এখন চিনেমা কৰিছিলোঁ বাৰু যোৱা বছৰ লোকেল কুংফু 3 বুলি কেনি বছৰীৰ লগত তেওঁ মোৰ ভাল ফ্ৰেণ্ড হয় তেওঁ মোক মাতি থাকে শংকৰ আহিবা কাম কৰা মই কেতিয়াবা সেই মোক মই মানে কি সময় নিমিলে ন তাৰপৰা আহিবলৈ চ' তেনেকৈ এই যোৱা বছৰ আহিছিলোঁ ঘৰলৈ সময় মিলিলে তেওঁ মোক ক'লে ফ্ৰী আছে যদি আহা এদিন কৰিছোঁ কাম এটা বোলো ঠিক আছে দিয়া বোলো চ' তেনেকৈ কৰিলোঁ এনেই মন যায় বাৰু এইটো নোহোৱা নহয় অসমীয়া চিনেমা ভাল আজিকালি একশ্যন হৈছে বাৰু তাই যদি কেতিয়াবা সুবিধা হয় এইবোৰ কৰিম আৰু এনে চাইছেনে অসমীয়া চিনেমা আপুনি চাওঁ মই আমাৰ মুম্বাইত লাগেতো জুবিনৰ চিনেমা লাগে ৰবি শৰ্মাও লাগে এইবোৰ যিবোৰ এতিয়া অলপ ভাল চিনেমা বনাইছে মুম্বাইত লাগিলে চাওঁ বাৰু কিন্তু অসমত আহি নাচাওঁ আৰু তাতে লাগে যেতিয়া চিনেমা মানে তাতো মুক্তি লাভ কৰে ন কেতিয়াবা সেইবোৰ চোৱা হয় সময় পালে এতিয়া এই মানে অসমৰ যদি কোনোবা যুৱক যুৱতী আহে আপোনাক এই ক্ষেত্ৰত যাম বুলি ভাবে আপোনাৰ লগত যদি যোগাযোগ কৰে আপুনি নিশ্চয় সহায় কৰিব মই কৰোঁ মই কৰিছে দুজনমানক মাতি দিছোঁ মুম্বাইতে আছে সিহঁতে কৰি আছে কাম মই চব কৰিছোঁ আহি যোৱা বিন্দাছ এই আমাৰ মৰিগাঁও ল'ৰাকেইটাও কৈছোঁ আহি যোৱা তোমালোকে এতিয়া য়ং হৈছে ন বিয়া বাৰু পতা নাই এতিয়াই ভাল ন বিয়া বাৰু পতাৰ পিছততো নহয় পচিবল নহয় যিমানটো এতিয়া ফ্ৰী আছে সিহঁতে কয় শংকৰদা আহি বোলে আহি যোৱা মই আছোঁ চিন্তা নাই এতিয়া মোৰ সময়ত তেতিয়া কোনো নাছিলে আপুনি অকলেই তেতিয়াতো জটিলে আছিল বহুত জটিল চ' মই মানে একমাত্ৰ মোৰ ছাৰৰ কাৰণে পালোঁ আৰু তথাপিতো সেইখিনিও ছাৰৰ লগত কণ্টেক্ট কৰি থকাটো বহুত জটিল আছে ন ষ্টাৰ্টিং ছাৰক লগ পালোঁ যে মই সেইটো আৰু গতিকে মানে কি মাতো আহি যায় চবকে কওঁ মানা নকৰোঁ আহি যোৱা বুলি এতিয়া বিয়া বাৰুৰ কথা ওলাইছে যেতিয়া আপোনাৰ বিয়া বাৰু হ'ল নে নাই হ'ল মোৰ বিয়া হ'ল বাৰু মোৰ ছোৱালীজনী আছে বিয়া মই যোৰহাটৰ পৰা বিয়া পাতিছোঁ যোৰহাটৰ পৰা ঘৰৰ পৰা চাই দিছে নে আপুনি নিজে চাইছে মই নিজে চোৱা তাৰপিছত ঘৰৰ পৰা কেইবছৰমান হ'ল বিয়া পতা আমাৰ এই 10 বছৰ হ'ব আৰু এই নৱেম্বৰলৈ 10 বছৰ হৈ যাব আৰু তেখেত আপোনাৰ লগত মোৰ লগত থাকে আমি ফেমিলি একেলগে থাকোঁ ছোৱালীজনী তাতে পঢ়ি আছে স্কুলত এবাৰ ফাৰ্ষ্ট ষ্টেণ্ডাৰ্ড মানে মুম্বাইত আছে যদিও অসমৰ মানে লিংকটো এৰি দিয়া নাছিলে সেইকাৰণে বিয়াখন হ'ল নাই ঘৰে ন আমি এতিয়া আছোঁ কাম কৰি আছোঁ কাৰণে আছোঁ আৰু ঘৰখন সদায় ঘৰে হৈ থাকে
আচলতে যদি আমি সঁচা কথা ক'বলৈ যাওঁ ষ্টাণ্টমেন আৰু জুনিয়ৰ আৰ্টিষ্টবিলাকে ফিল্ম এখনত অলংকাৰৰ নিচিনা হয় তেওঁলোক নহ'লে কোনো কাৰণতে ফিল্ম এখন সুন্দৰ হৈ নুঠে মুম্বাইত থকা দিনৰ পৰা আজিলৈকে কোনোবাই ঠগিছেনে আপোনাক ঠগন খাইছেনে মোৰ থকা নাই কিন্তু আজিলৈকে নাই ঠগা নাই মই মানে ইণ্ডাষ্ট্ৰীৰ পৰা কোনো ঠগা নাই নাই চব ভাল মানে পাইছোঁ মই সেইটো একদম সঁচা কথা কৈছোঁ ছাৰজনে ভাল পালোঁ তেওঁ মোক থকা নাই মোৰ গুৰুহে আৰু যিকেইজন মানে পাইছোঁ বৰ্তমানলৈকে তেনেকুৱা মানে ঠগ প্ৰমোচন মানুহ মই পোৱা নাই কোনোবাই মানে কি জানে মই মানে তেনেকুৱা নহয়তো মই কাৰোবাৰ ঠগ প্ৰমোচন নকৰোঁ ভাল নাপাওঁ চ' সেইকাৰণে চাগে মই পোৱা নাই বৰ্তমানে পোৱা নাই নহয় আমি এনেই নিউজে পাতিয়ে যিবোৰ কথা শুনি থাকোঁ গোটেই মায়ানগৰী আৰু সেই গোটেই বলিউডখনৰ কথাই কিছুমানটো কথা শুনি থকা যায় সেইকাৰণে সুধিছোঁ প্ৰশ্নটো মই নাই নাই ডাঙৰ ডাঙৰ সপোন দেখাই কেতিয়াবা সেইবোৰ আছে এইবোৰ নথকা নহয় এইবোৰ আছে সেইবোৰ বিশেষকৈ কোনটো ক্ষেত্ৰত হয় এজ এন এক্টৰ হয় হয় এক্টৰ যদি হ'ব বিচাৰে তেতিয়া বেছি হয় এইটো এক্টৰৰ ক্ষেত্ৰত বেছি হয় মানে আমি ষ্টাণ্টমেনৰ আমাৰ ক্ষেত্ৰত নহয় তাৰমানে আৰু আমাৰ একচুৱেলি কি আমাৰ বলিউডৰ আমাৰ ষ্টাণ্টমেনৰ আমাৰ ইউনিয়ন আছে ইউনিয়ন আমি মেম্বাৰ হ'ব লাগে হয় হয় মেম্বাৰ হ'বলৈ আমি মানে হেৰি কৰিব লাগে ইণ্টাৰভিউ মানে টেষ্ট ওলায় যেনেকৈ আৰ্মিবোৰ কাৰণে টেষ্ট ওলায় না ৰাণী বুলি তো আমাৰ ষ্টাণ্টমেনৰ টেষ্ট ওলায় মানে একশ্যনবোৰ চাই কোনে কি কৰিব পাৰে মেৰিটৰ ওপৰত চাই তাৰপিছত চিলেকশ্যন কৰিব তাৰপিছতে আপোনাক ষ্টাণ্টমেনৰ হেৰি দিব মানে চাৰ্টিফিকেট থাকে না ID কাৰ্ড বনাই মেলি তেতিয়া মানে আৰু যিবোৰ আমি কাম কৰোঁ আমাৰ ইউনিয়নৰ থ্ৰুদি যায় আচ্ছা আপুনি বৰ্তমান কি চিনেমাৰ লগত জড়িত আছে কিবা চলি আছেনে প্ৰজেক্ট মই এতিয়া হেৰি বিশাল ভৰদাস ডাইৰেক্টৰ যে তেওঁ এখন চিনেমা কৰিলোঁ শাহিদ কাপুৰ লিড এক্টৰ অৰ্জুন উস্তাৰা বুলি চিনেমাখন নাম নাই হৈ যোৱা নহয় মানে অনগোয়িং কিবা চলি আছে সেইখনে শ্বুটিং মানে কৰি আছে শ্বুটিং শেষ হৈছে এটা চিডুল আৰু আছে মানে এতিয়া মই মুম্বাই গ'লে আকৌ সেইটো কৰিব লাগিব হয় হয় এই জগতখনত যে আছে আপুনি এতিয়ালৈ এই যিমানখিনি যিটো পৰ্যায় পালেহি এই ক্ষেত্ৰত আপুনি কাৰ নাম ল'ব বিচাৰিব কাৰ নাম ল'ব বিচাৰোঁ ন প্ৰথমতে মা দেউতাৰ কাৰণে মই এইখিনি পাইছোঁ তাৰপিছত মোৰ গুৰু যিজন ছাৰ তেখেতৰ নাম ল'বই লাগিব নামটো শ্যাম মেইতে তেখেতে মণিপুৰৰ হয় তেখেতে মোক যিটো মানে পথ দেখালে তেওঁৰ নাম ল'বই লাগিব তেওঁৰ দ্বাৰাহে মই মানে এইখিনি কৰিলোঁ আপোনাৰ এতিয়ালৈ আপুনি বলিউডৰ কি চিনেমাত আৰু কোন কোন অভিনেতাৰ লগত কাম কৰিছে আকৌ এবাৰ যদি কৈ দিয়ে আমাৰ দৰ্শকসকলৰ কাৰণে সুবিধা হ'ব মই প্ৰথম বাৰু অমিতাভ বচ্চনৰ কথাই কওঁ তেওঁ মহানায়ক হয় নাই বলিউডৰ তেওঁৰ লগত মই এখন চিনেমা কৰিলোঁ 2018 চনত ঠগ অফ হিন্দুস্তান আমিৰ খান আছে আৰু অমিতাভ বচ্চনো আছে তাৰপিছত আমিৰ খানৰ সৈতে কৰিলোঁ লাল সিং চাড্ডা মুভি এখন বেছি দিন হোৱা নাই 2 বছৰ আগত ৰিলিজ হৈছে শ্বাহৰুখ খানৰ লগত জৱান মুভি কৰিলোঁ আৰু অজয় দেৱগনৰ সৈতে তানাজী কৰিলোঁ ভোলা মুভি কৰিলোঁ তাৰপিছত টাইগাৰ শ্ৰফৰ লগত এইখন বাগী 2 ঠিক আছে বাগী 2 আৰু এখন আহিছে তোমাৰ হিৰো নম্বৰ 1 পাৰ্ট 2 তাতো কৰিলোঁ বিদ্যুৎ জামালৰ সৈতে জংগল মুভি কৰিছিলোঁ অৰ্জুন কাপুৰৰ লগত পানীপত সঞ্জয় দত্তৰ পানীপত তাৰপিছত সলমান খানৰ সৈতে দবং 3 তাত মই অলপ অভিনয় কৰিছোঁ দবং 3 আচ্ছা তাৰপিছত এইজন আছে আপোনাৰ শাহিদ কাপুৰৰ লগত এই যে জাষ্ট মই কৰি আহিছোঁ অৰ্জুন উস্তাৰা বুলি বিশাল ভৰদাসৰ মানে ডাইৰেকশ্যন তাৰপিছত এই ফাৰহান আখতাৰৰ লগত চিনেমা কৰিলে এখন 120 বাহাদুৰ বুলি আৰু মনোজ বাজপেয়ীৰ লগত এই অলপ আগতে ফেমিলি মেন এখন ৱেব ছিৰিজ কৰিলোঁ পাতালুক ছিজন 2 সেইখনো দেখিছে চাগে তাতো মই অভিনয় কৰিছোঁ অভিনয় আছে তাতে ন পাতালুকখন মই সম্পূৰ্ণ চোৱা নাই ছিজন 2 পাতালুকৰ এপিছড নম্বৰ 6 তাত আছোঁ মানে কংগনা ৰানাউতৰ সৈতে কৰিলোঁ ইমাৰ্জেঞ্চি আৰু মনিকা নিকা ইমাৰ্জেঞ্চিটো একদম ৰিচেণ্ট ইমাৰ্জেঞ্চি জানুৱাৰীত মানে একশ্যনৰ ইমাৰ্জেঞ্চি আমি ইয়াতে শ্বুটিং কৰিছিলোঁ অসমত আৰু আয়ুষ্মান খুৰানা অনেক মুভি তাতো কাজিৰঙা শ্বুটিং কৰিছিলে তাতো কৰিছোঁ ব্ৰহ্মাস্ত্ৰ আৰু আলিয়া ভাটৰ সৈতে অলপ আগত কৰিছিলোঁ আলিয়া ভাটৰ অনলি কাপুৰ আছে এই তোমাৰ এখন আলফা বুলি আৰু ঋতিক ৰোশনৰ সৈতে ৱাৰ মুভিত কৰিছিলোঁ এখনতো বহুত একশ্যন চিনেমা ফুল একশ্যনৰ আৰু ত' তেনেকৈ মানে সকলো লগতে কাম কৰা হ'ল আৰু বাকী নাই আৰু বাকী নাই মোটামুটি গোটেই বলিউডৰ লগতে
যিমান মানে মেইন বলিউডৰ অক্ষয় কুমাৰ সৈতে আছে কেচৰি কৰিলোঁ আৰু এখন জালিয়ানা বাগ তেওঁ দুখনে কৰিছোঁ বাৰু আৰু মই আৰু এটা কথা কওঁ মানে অক্ষয় কুমাৰৰ সৈতে মই প্ৰথম কৰিছোঁ 2008 চনত মানে ফিল্ম নহয় এইটো শ্ব' এটা আছিলে ষ্টেজ শ্ব' IPL যিটো ছিজন 1 অপেনিং মানে হৈছিল তেতিয়া মই অক্ষয় কুমাৰক প্ৰথম মানে লগ পাইছোঁ আৰু 2008 চনত ষ্টেজ শ্বেয়াৰ কৰিছিল ষ্টেজ শ্ব' কৰিছোঁ IPL মানে অপেনিং কৰিছে ডেভিড ডেভিছৰ আচ্ছা কাৰ লগত কাম কৰি বেছি মানে সহজ পাইছে মই ভাল পাইছে কথাটো ব্যৱহাৰ ক'ব খোজা নাই ভাল পোৱা কথাটো বেলেগ হৈ যাব যে এখেতৰ লগত এই মানে একশ্যন কৰিবলৈ তেওঁৰতো সহযোগিতা লাগিব নহয় সহযোগিতা লাগিব তেনে ক্ষেত্ৰত ধৰি লওক কাৰ লগত কাম কৰি বেছি সহজ পাইছে এনেই মানে সুবিধা হয় তাৰমানে একশ্যনৰ ক্ষেত্ৰত যিমানবোৰ আছে অক্ষয় কুমাৰটো আছে আৰু টাইগাৰ শ্ৰফৰ লগতো মানে ভাল তেওঁ মাৰ্চেল আৰ্টিষ্ট হয় না তেওঁৰ লগতে মানে কম্বিনেশ্যনটো ভাল হয় সেই প্ৰশ্নটো বাকী এনে চবৰ লগতে ভালেই বাৰু অনুষ্ঠান সামৰিম আপোনালোকক বহুত বহুত ধন্যবাদ আৰু আপোনালোকৰ যিটো মানে আমি কৈছোঁ যিটো চেনেল নহয় আৰু আগুৱাই যাওক তাকে কামনা কৰিলোঁ ধন্যবাদ আৰু আপোনাকো বহুত 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 ধন্যবাদ আপোনাৰ একেবাৰে সময় নাই তথাপি আমাৰ মানে অনুৰোধ ৰক্ষা কৰি পেলাই আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা ইমানখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আকৌ কেতিয়াবা লগ পাম নিশ্চয় লগ পাম ধন্যবাদ হয় দৰ্শকসকল আমি ইমানবাৰে কথা পাতি আছিলোঁ মণিশংকৰ দাৰ লগত আশা ৰাখিছোঁ আপোনালোকে পডকাষ্টটো ভাল পাইছে অহা খণ্ডত আকৌ এজন বিশেষ ব্যক্তিৰ সৈতে লগ পাম তেতিয়ালৈ ধন্যবাদ নমস্কাৰ